কালি ইউপিপিএলে প্ৰথম লিষ্টটো দিছে তাতে চন্দন ব্ৰহ্মাক মই শুভেচ্ছা জনাইছোঁ ইউপিপিএলৰ ফালৰ পৰা তেখেতসকলে যিসকলক নিজৰ প্ৰাৰ্থী হিচাপে প্ৰথম লানি ঘোষণা কৰাত তেখেতসকলে যাৰ নাম ঘোষণা কৰিছে তেখেতসকলক মই চবলৈ শুভেচ্ছা জনাইছোঁ। এইটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া। আমাৰ পাৰ্লামেণ্টাৰী ছিষ্টেম অফ ডেম'ক্ৰেচি এণ্ড গভাৰ্নেন্স ইয়াত ইলেকশ্যনৰ থ্ৰুৱেদি যিহেতু নিৰ্বাচিত কৰি পঠিয়াই দিয়া আমাৰ জনপ্ৰতিনিধিবিলাকৰ দ্বাৰাই যিহেতু দেশটো আমাৰ চলোৱা হয়, চৰকাৰটো চলোৱা হয় আৰু ইয়াৰ কাৰণে যিটো ইলেকশ্যন প্ৰক্ৰিয়া আমাৰ ইয়াত হৈছে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে ইউপিপিএল দলেও যিহেতু কেণ্ডিডেট ডিক্লেয়াৰ দি পেলাই তেওঁলোকেও কাম কৰি আছে। তেখেতসকলে ভালকৈ যুঁজক, ভালকৈ লাগক, ভালকৈ কাম কৰক, শান্তিপূৰ্ণভাৱে যাতে নিৰ্বাচন হয়, জনগণে নিৰ্ভয়ভাৱে নিজৰ পচন্দৰ কেণ্ডিডেটবিলাকক সাব্যস্ত কৰিবৰ কাৰণে যাতে অধিকাৰ পায়, মানে শান্তিপূৰ্ণ নিৰ্বাচন মানে অনুষ্ঠিত কৰাত তেওঁলোকেও সহায় কৰিব লাগিব, আমিও সহায় কৰিম। চবেই আমাৰ গণতন্ত্ৰ প্ৰেমী ৰাইজে সহায় কৰিব লাগিব, অংশগ্ৰহণ কৰিব লাগিব। গতিকে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি পেলাই মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।